অ ৰবাচোন ৰবা অ জিন্তু কলৈ যোৱা মই বজাৰলৈ যাওঁ। কিয় যোৱা তুমি নাজানা নেকি আজি স্বাধীনতা দিৱস, সেইবাবে মই এখন পতাকা কিনিবলৈ যাওঁ। অ হয় নেকি? পিছে স্বাধীনতা দিৱসত পতাকা কিয় উৰুৱাই? সেই দিনটোত আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল সম্পূৰ্ণ যুঁজ দি, সেইকাৰণে আমি সেই দিনটোত সন্মান জনাই তিৰংগা পতাকা উৰুওৱা হয়। অ হয় নেকি? এতিয়া ব'লা আমি আমাৰ সকলো বন্ধুবোৰৰ লগত ভালদৰে স্বাধীনতা দিৱসটো পালন কৰোঁ ব'লা। অ ব'লা। তুমি পতাকাখনৰ ৰং তিনিটাৰ নাম জানানে? অ জানো, ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। পতাকাখনিৰ ৰং কেইটাৰ অৰ্থ আছেনে? অ নিশ্চয়, আটাইবোৰ ৰং আৰু অশোক চক্ৰৰে এটা অৰ্থ আছে। সেইকাৰণে আমি ৰাষ্ট্ৰীয় পতাকাখনক কেতিয়াও অসন্মান কৰিব নালাগে। সিদিনা মই এখন জাতীয় পতাকাৰ মাস্ক বনাইছিলোঁ। অ হয় নেকি? পিছত মই মাস্কখন বেয়া হোৱাৰ বাবে পেলাই দিছোঁ। এটা কথা মনত ৰাখিবা, ৰাষ্ট্ৰীয় পতাকাৰ মাস্ক কিন্তু কেতিয়াও পেলাই দিব নালাগে, কাৰণ তেতিয়া ৰাষ্ট্ৰীয় পতাকাখনক অসন্মান কৰাৰ দৰে হয়। ব'লা আমি এতিয়া সকলোৱে মিলি স্বাধীনতা দিৱসটো পালন কৰোঁ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ, তব শুভ নামে জাগে তব শুভ আশিস মাগে, গাহে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে জয় 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 হে। जनगण मन अधिनायक जय हे।